নমস্কাৰ সকলোকে হেজে টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ যিসকল ব্যক্তিয়ে আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত টিচাৰ কৰে একেসকলক যিহেতু iGOT কৰ্মযোগী ৱেবছাইট বা এপছত গৈ তাত দিয়া কোৰ্স এণ্ড এছেছমেণ্টখিনি ফিল আপ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে সো এইখিনি যদি নকৰে আমাৰ স্যালাৰি কৰ্তন হ'ব নেকি সেইটোক লৈ বহুতে প্ৰশ্ন কৰে বা ভিডিঅ'ত স্কিপ কৰিব পাৰে নাই বা ডাউনলোড প্ৰচেছটো কেনে ধৰণৰ হয় বা কেতিয়া আমি সেই কোৰ্সখিনি কমপ্লিট কৰিব লাগে এনে ধৰণৰ বিভিন্ন প্ৰশ্ন বা এনেকৈ কিছুমানে খুদে যে 4500 পদৰ অধীনত পোৱা বা 5550 তাত চাকৰি পোৱা ক'লেও তাত মেন্ডেটৰি নেকি বা জিটি পিজিটি টিচাৰ সকলে মেন্ডেটৰি নেকি এনে ধৰণৰ প্ৰশ্ন কৰে সো এই প্ৰশ্নৰ উত্তৰবিলাক মই এটা দিব বিচাৰিছোঁ ফাৰ্স্ট অফ অল আপোনালোকে জানে শ্ৰীভূমি ডিস্ট্ৰিক্টত যিসকলে কৰা নাই বা কমপ্লিট কৰা নাই একেসকলৰ লিষ্ট আউট কৰা হৈছে আউট কৰি কৈছে যে একেসকলৰ স্যালাৰি কৰ্তন হ'ব সেম কন্ডিশন আমাৰ আপাৰ আসামে হওক বা মিডল আসামে হওক বা যেনেকৈ হওক অসমৰ যিকোনো ডিস্ট্ৰিক্টত এনে ধৰণে হ'ব গৈ আছে যে আপোনালোকে যদি সেই কামখিনি সম্পূৰ্ণৰূপে নকৰে তেতিয়ালে আপোনালোকৰ ওপৰত একচন ল'ব বা আপোনালোকৰ স্যালাৰি ষ্টে কৰিব বা আপোনালোকৰ স্যালাৰিটো কৰ্তন কৰিব কাৰণ এই বস্তুটো ইমান এটা ইম্পৰ্টেন্ট এটা বিষয় আপোনালোকে যদি বিষয় বস্তুখিনি স্কিপ নকৰাকে চাই ভিডিঅ' যদি স্কিপ নকৰাকে চাই তেতিয়ালে আমি জানিবলগীয়া বা আমি ছাত্ৰ ছাত্ৰীক শেয়াৰ কৰিবলগা বহুত বিষয় কিন্তু তন্নকৈ তাতে বুজাই দিয়া আছে সো মই আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে সময় উলিয়াই আপোনালোকে ভিডিঅ'ৰ কন্টেন্টখিনি বুজিব চেষ্টা কৰক বহুত ইম্পৰ্টেন্ট বিষয় আছে কাৰণ বহুতে কয় এইটো কৰিনো কি পাম কিন্তু বহুতখিনি জানিবলগীয়া বিষয়ও আছে সো আপোনালোকে এজ এ টিচাৰ যাতে আপোনালোকে ক্লাছত বা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক শেয়াৰ কৰিব পাৰে তাৰ কাৰণে আপোনালোকে একবাৰ চাব পাৰে সো স্যালাৰি কৰ্তনৰ কথাটো ক'লো আৰু ভিডিঅ' স্কিপৰ কথাটো কয় ভিডিঅ' যদি আপুনি চাব নিবিচাৰে আপোনালোকে স্কিপ কৰি পেলাই একদম লাষ্ট মোমেন্টলৈকে কৰিব পাৰে আৰু লাষ্ট মোমেন্টলৈকে কৰাৰ পিছত আপোনালোকৰ আপ নেক্সট বুলি আহে অপচনটো অটোমেটিক ভিডিঅ' কমপ্লিট হোৱাৰ পিছত এছেছমেণ্টটো ওপেন হয় এছেছমেণ্ট ওপেন অপচন আহিব তেতিয়া ক্লিক কৰিব যেতিয়া আপোনালোকে ভিডিঅ' সম্পূৰ্ণ চাব তেতিয়া 50% দেখায় আৰু যদি আপোনালোকে এছেছমেণ্টটো সাবমিট কৰে তেতিয়া 50+50+50 100% হৈ যায় মানে দুইটাই যদি কমপ্লিট কৰে তেতিয়া 100% হয় তেনেকৈ হলে আপোনালোকে সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব সো সেই বিষয়টো ক'লো আৰু যিসকল ৰিসেন্টলি চাকৰিত জয়েন কৰিছে বৰ্তমান সময়ত যিসকল জব কৰি আছে একেদকলে কৰাটো মেন্ডেটৰি হয় তাতে আপোনালোকৰ নতুন পুৰণি বুলি একো কথা নাই সো নতুন সকলে কিয়াৰ কোড বা স্ক্যান যেটো কিয়াৰ কোড আছে হেতু ইউজ কৰিব পাৰে বা ওটিপি অপচনো আছে কিন্তু কিয়াৰ কোড আপোনালোকে যদি ইউজ কৰে তেতিয়া বস্তুটো ইজি হয় আৰু সেই স্ক্যান কিয়াৰ কোডটো কোড পাব বুলি ক'লে আপোনালোকে মোৰ ফেসবুক একাউণ্টত যাব পাৰে তাতে মই শেয়াৰ কৰিটো আছে আপোনালোকে তাত সাৰ্চ কৰি দুটামান ওপৰত নি চালে গম পাব আৰু তাতে শেয়াৰ কৰা আছে আৰু আপোনালোকৰ সুবিধাৰ কাৰণে ডেসক্ৰিপচনত ফেসবুকৰ লিংক দি আছে তাত গৈ চাব পাৰে তাতে ইম্পৰ্টেন্ট বিষয়খিনিও মই শেয়াৰ কৰোঁ ফেসবুকত আজিকালি সো আপোনালোকে ইউটিউব চেনেল আমাৰ ইউটিউব চেনেল ফ্লো কৰাৰ লগতে আপোনালোকে ফেসবুকটো চাব পাৰে তাত কাৰণ যিকোনো বস্তু লগে লগে হোলালে মই লগে লগে তাতে আপডেট দিম বিশেষকৈ আজিকালি আপডেট দিব লৈছো আৰু আপোনালোকে সাৰ্টিফিকেট কিনি ডাউনলোড কৰিব সাৰ্টিফিকেট কিনি ডাউনলোড কৰাৰ পিছত আপোনালোকক নিৰ্দিষ্ট আপোনালোকৰ ক্লাষ্টাৰ গ্ৰুপত বা এক্সটেনশন গ্ৰুপ বিলাকত শেয়াৰ কৰিব ক'ব শেয়াৰ আপোনালোকে তাতে শেয়াৰ কৰিব আমি অলৰেডি শেয়াৰ কৰিলো সো চিন্তা কৰিব নালাগে আপোনালোকে কোৰ্স বিলাক কমপ্লিট কৰক আৰু এছেছমেন্ট বিলাক দিব চেষ্টা কৰক আপুনি ফাৰ্স্ট ফেইলৰ কথা নাই আপুনি পাস কৰিবৰ কাৰণে 50% লাগিব মানে 50% পালে আপোনালোকৰ কি হ'ব পাস হ'ব মানে তোমাৰ 9টা মান শুদ্ধ হলে হৈ যাব সো বাৰে যদি আপোনালোকে ফেইল কৰে তেতিয়ালে এটা এছেছমেন্ট 19 বাৰ এটেম্প কৰিব পাৰে সো তাকলৈ আপোনালোকে চিন্তা কৰিব নালাগে সো হেইখিনি বিষয় আছিল গ্ৰেজুৱেট টিচাৰ পিজিটি এলপি ইউপি সকলোৱে হে এছেছমেন্টটো দিয়াটো বাধ্যতামূলক হয় সো আপোনালোকক মই লাষ্ট বাৰ মনত পেলাই দিছো আপোনালোকে কৰক নহলে আপোনালোকৰ স্যালাৰি ষ্টে হোৱাটো 100% কনফাৰ্ম হয় আছে